অতিথি অলংকৃত কৰিব সন্মানীয় শ্ৰীযুত হৰকান্ত হাজৰিকা, অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক ৰেচন বিভাগ, সন্মানীয় শ্ৰীযুত দীনেশ কুমাৰ চৌহান, ৰাষ্ট্ৰীয় অধ্যক্ষ। আঞ্চলিক মাছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ চন্দ্ৰ শৰ্মা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আমাৰ সকলোৱে শ্ৰদ্ধাৰ কৰ্ণীয় প্ৰতিনিধি পৰিষদৰ যেতিয়া বিহু মানে বিহু মানোতেও কোনো পৰিয়াল বা বিভিন্ন জাতি জনগোষ্ঠীয়ে তেনেকুৱা ধৰণৰ নিজৰ নিজৰ জাগাত আমি এবাৰ মা গোসাঁইৰ নাম ল'ম, মা গোসাঁইক সেৱা কৰিম, এই যে চিষ্টেমটো কৰি উদযাপন কৰি আহিছে এয়া বহুত ডাঙৰ কথা। আৰু মানুহ বোৰে তাতকৈ আৰু বড়োবিলাকে কি জানিব, কাৰণ মাধৱবোৰৰ নামটো যেনেকৈ ৰাখি আছে তেনেকৈ ৰাখি অহাৰ লগতে আহি থকা দিনটোত সুন্দৰভাৱে আমাক চবকে একত্ৰিত হৈ ফালে আমি তাহাঁতে প্ৰত্যেকটা জীৱন বিপদ আপদ সমস্যা মুহূৰ্ত এইবিলাক পাৰ কৰি যাব পাৰো, তাৰ কাৰণে যাতে আশীৰ্বাদ দিয়ে তাকে প্ৰাৰ্থনা কৰিছো। আৰু সেইখিনি কথা কৈ পুনৰ আপোনালোক সকলোলৈকে মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জনোৱাৰ লগতে পুনৰ মা গোসাঁইৰ এই উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ।